নমস্কাৰ মই বুবলিনে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু চাই ভাল পাব। আজি ভিডিঅ'টোৰ ৰেচিপিৰ ওপৰত বনাম। মোক মাহৰ সৈতে মালপোৱা কেনেদৰে বনাই সেইটো দেখুৱাম। এইটো একচুৱেলি দাদা এজনে বনাব। কালি দাদাজনৰ ঘৰত যাওঁতে সি বনোৱা ভিডিঅ' কৰি আনিছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিলে। আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো চাই যাবচোন। পিঁয়াজ আৰু জলকীয়া এনেদৰে সৰু সৰুকৈ কুটি ল'ব। কুটি লোৱাৰ পিছত মগু মাহখিনি খুন্দি ল'ব। এনেদৰে মিক্সাৰ মেচিনেৰে খুন্দিলেও হ'ব, আপোনালোকে যিহতে খুন্দিব ইচ্ছা কৰে খুন্দি ল'ব। খুন্দি লোৱাৰ পিছত পিঁয়াজ জলকীয়াখিনিৰ লগত দিব, এনেদৰে দি দিব। দি দিয়াৰ পিছত পৰিমাণ অনুসৰি আপোনালোকে আটা দিব। আটা বা ময়দা দিব পাৰে, মই আটায়ে দিছোঁ, আপোনালোকে যি ভাল পায় দিব। আৰু সোৱাদ অনুসৰি নিমখ দিব, হালধি দিব আৰু পৰিমাণ অনুসৰি অলপ পানী দি দিব, যাতে মিশ্ৰণটো বেছি গোটাও নহয় আৰু বেছি জুলীয়াও নহয়, এনেভাৱে দিব। এইজন হ'ল দাদাই আজি ৰেচিপিটো বনাইছে আৰু দাদাৰ সহায়ত। তাৰপিছত এনেদৰে ঘুটি ল'ব, যাতে মিশ্ৰণটো বেছি জুলীয়াও নহয় বেছি পাতলো নহয়, এনেধৰণে ল'ব। দেখিছে নহয়, আমাৰ আৰু খুৰীদেউ বোলে বেমাৰ, তাকে খবৰ ল'বলৈ যাই কিনে ময়ো সিয়াৰ লগত অলপ সহায় কৰি দিলোঁ। সিহঁতৰ ছোৱালী নাই যিহেতুকে মই অলপ চাহ বনোৱাত সহায় কৰি দিছোঁ। এয়া এনেদৰে টাৱাখন বহাই দিব, তেল গৰম হ'বৰ কাৰণে দিব। তেলখিনি গৰম হোৱাৰ পিছত এখন এখনকৈ বহাই দিব চামুচৰ সৈতে, এনেকৈ দিব। মোৰ টাৱাখন যিহেতুকে ডাঙৰ, সেইকাৰণে কেইখনমান বেছিকৈ ধৰিছে। আপোনালোকৰ জোখ অনুসৰি দিব, যিমান চাইজৰ লাগে সিমান দিব। মই অলপ ডাঙৰকৈ দিছোঁ। এনেধৰণে দি দিব ধুনীয়াকৈ। এনেকৈ দি কিনে বস্তুটো সেইখিনি গৰম হোৱাৰ পিছত ওলোটাই দিব, যাতে তলত লাগি নাযায়। এনেধৰণে চাই থাকিব, ওলোটাই দিব বস্তুখিনি তলত নলগাকৈ ওলোটাই দিব। এয়া মই চাহ বহাই দিলোঁ আৰু এয়া চাহ হৈ গ'ল। আৰু ইফালে দাদাৰো ইয়াৰ ৰেচিপি হৈ গ'ল, এই মাহৰ সৈতে মালপোৱা। এয়া আমাৰ তিনিজনৰ চাহ হৈ গ'ল আৰু ইয়াক কাপত দিছোঁ। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।